অহাকালি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই তেওঁৰ কাৰ্যকালৰ 7টা গৌৰৱময় বৰ্ষ পাৰ কৰিব। এই 7ম বৰ্ষপূৰ্তিৰ প্ৰাক মুহূৰ্তত এই অনাথ শিশু আৰু যুৱক যুৱতীসকলৰ কাৰণে লক্ষ্য কৰি আমাৰ ৰাজ্য চৰকাৰে মুখ্যমন্ত্ৰীৰ শিশু সেৱা আঁচনি, মুখ্যমন্ত্ৰীৰ শিশু সেৱা স্কিম বুলি কৈছোঁ আমি, চিফ মিনিষ্টাৰ শিশু সেৱা স্কিম বা অসমীয়াত হ'ব মুখ্যমন্ত্ৰীৰ শিশু সেৱা আঁচনি নামে এলানি কল্যাণমূলক আঁচনি ৰূপায়ণ কৰিবলৈ আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। এই আঁচনিৰ অধীনত যিসকল শিশুৰ পিতৃহাৰা মাতৃহাৰা বা ব্ৰেড আৰ্নিং অৰ্থাৎ কাৰোবাৰ যদি মাতৃ জীয়াই আছে কিন্তু পিতৃৰ মৃত্যু হৈছে বা পিতৃ জীয়াই আছে মাতৃৰ মৃত্যু হৈছে, যিগৰাকীৰ ওপৰত তেওঁৰ গোটেই জীৱন ধাৰণ বা শিক্ষা গোটেইখিনি নিৰ্ভৰ কৰিছিল, তেনেকুৱা শিশুলৈ আমি মাহত 3,500 টকা 3,500 টকাকৈ আমি আগবঢ়াম। কেন্দ্ৰীয় চৰকাৰৰো এখন আঁচনি আছে য'ত 2,000 টকা পায়, ইয়াৰ কিছু ৰেষ্ট্ৰিকশ্যন আছে কিন্তু তথাপিতো 2,000 পায়। য'ত য'ত প্ৰয়োজন আমি কেন্দ্ৰীয় চৰকাৰৰ আঁচনিখনৰো সহায় ল'ম, কিন্তু মেকানিজিমটো যিয়েই নহওক কিয় প্ৰত্যেকগৰাকী শিশুৱে মাহত 3,500 টকাৰ এটা বৃত্তি তেওঁলোকে নিৰন্তৰভাৱে শৈক্ষিক জীৱন শেষ হৈ কোনোবা এটা কামত হাত নিদিয়ালৈকে তেওঁলোকে লাভ কৰি থাকে। ইয়াৰ উপৰিও কিছুমান শিশু আছে যাৰ 10 বছৰৰ তলত হ'ব পাৰে বা এডলেচেন্ট ষ্টেজতো হ'ব পাৰে। ইমিডিয়েট কোনো মানুহো নাই পৰিয়ালটোত চাবৰ কাৰণে, পিতৃ মাতৃটো মৃত্যু হ'লেই কিন্তু কোনো নিয়াৰ ফেমিলি নাই, নিয়াৰ গাৰ্জেন নাই, আৰু এক্সটেণ্ডেড ফেমিলিৰ কোনো ছাপৰ্ট নাই, একেবাৰে নিৰাশ্ৰয়। তেওঁলোকক আমি গোৱালপাৰাৰ সৈনিক স্কুলতে হওক বা কস্তুৰবা গান্ধী স্কুলতে হওক বা নবোদয় বিদ্যালয়তে হওক আমি যি ধৰণে পাৰোঁ এই ছোৱালীসকলক, বিশেষকৈ সৈনিক স্কুলত ছোৱালীৰ এডমিশ্যন নাই কিন্তু নবোদয় বিদ্যালয়ত হয় বা আমাৰ কস্তুৰবা গান্ধীত হয় বা প্ৰাইভেট কোনোবা ভাল স্কুলত হ'লেও য'ত হোষ্টেল আছে, তাতে আমি এই ছোৱালীসকলক শৈক্ষিক জীৱন শেষ নোহোৱালৈকে ৰাজ্য চৰকাৰে নিজৰ খৰচত তেওঁলোকক পঢ়া শুনাৰ ব্যৱস্থা কৰিব। কস্তুৰবা গান্ধী স্কুলত হ'ব পাৰে, নবোদয়ত হ'ব পাৰে বা আন যদি এই দুইটা জেগাতে সুবিধাজনক নহয়, য'ত প্ৰাইভেট স্কুল আছে, কাৰোবাৰ হয়তো ইংলিছ মিডিয়ামৰ সমস্যা হ'ব, কাৰোবাৰ অসমীয়া মিডিয়ামৰ সমস্যা হ'ব, তেওঁলোকক যি ধৰণে বিচাৰে সেই ধৰণে এখন আৱাসিক বিদ্যালয় আমি তেওঁলোকক পঢ়োৱাৰ ব্যৱস্থা কৰিম। এনেকুৱা কিছুমান ছোৱালী থাকিব বা এই ছোৱালীখিনিয়ে ডাঙৰ হ'ব বা এনেকুৱা কিছুমান ছোৱালী আছে যে আজি স্কুল কলেজত নাই কিন্তু বিয়াৰ সময় হৈছে বা এওঁলোক বিবাহিত পৰ্যায়লৈ যাবগৈ। যদি এনেকুৱা ছোৱালীৰ বিবাহযোগ্য বয়স বা বিবাহ ঠিক হয়, আজি ঠিক হওক বা ভৱিষ্যতে ঠিক হওক, চৰকাৰে অৰুন্ধতী আঁচনিত 1 তোলা সোণৰ উপৰিও আৰু 50,000 টকা বিয়াৰ বাবে তেওঁলোকক মঞ্জুৰি কৰিব। দ্বিতীয়তে আমাৰ পঞ্চমতে
যিমান বিলাক এই ঘাট মাওৰা বা মাওৰা হৈ যোৱা ল'ৰা ছোৱালী থাকিব সকলোকে স্কুলত বা কলেজত পঢ়িবৰ কাৰণে আমি একোটাকৈ ল্যাপটপ দিবৰ বাবে সিদ্ধান্ত লৈছো যিমানে স্কুল বা কলেজত যাব নবোদয় বিদ্যালয়তে আমি দিলো বা গাঁৱৰ স্কুলতে পঢ়িব বা কলেজত পঢ়িব তেওঁলোকৰ যাতে শিক্ষা গ্ৰহণ প্ৰক্ৰিয়াটো খুব ভাল হয় তাৰ বাবে সকলোৱে এটা ল্যাপটপ বা কম্পিউটাৰ এটা পাব যোনে যি ধৰণে বিচাৰে আৰু ফাইনেলি এই শিশুসকলক আমি ভকেশন বেস কিবা এটা স্কিল এডুকেশন আমি দিয়াৰ ব্যৱস্থা কৰিম যাতে এই কামখিনি আমি সুন্দৰভাৱে শেষ কৰিব পাৰোঁ আৰু এই কামখিনি চাবৰ কাৰণে আমাৰ যেটো চিলড্ৰেন কমিশন আছে আমাৰ যেটো শিশু আমাৰ আয়োগ আছে তেওঁলোকক আমি দায়িত্ব দি দিম যাতে তেওঁলোকে গোটেইখিনি এই গোটেই আঁচনিখিনি ইমপ্লিমেন্টেশন খিনি খুব ভাল কৰি চাব পাৰে গতিকে আকৌ এবাৰ মই কৈছো যে যিসকলে পিতৃ মাতৃৰ মৃত্যু হলেও ঘৰত গাৰ্জেন আছে এক্সটেন্ডেড ফেমিলি আছে খুৰাক বৰদেউতাক মামাকৰ লগত থাকিব তেওঁলোকে মাহত ৩,৫০০ টকা পাব যাৰ একো ব্যৱস্থা নাই এক্সটেন্ডেড ফেমিলি সাপোর্ট নাই তেওঁলোকক আমি ৰেসিডেন্সিয়েল স্কুল এখনত পঢ়ুৱাৰ আমি ব্যৱস্থা কৰিম তৃতীয়তে এই ছোৱালী যিসকল ছোৱালী আছে এইটো ক্যাটেগৰীত পৰে বিবাহৰ বয়স হৈছে তেওঁলোক বিয়া হ'ব আজি বা 5 বছৰ পিছত তেওঁলোকে 1 তোলা সোণ পাব আৰু ৫০,০০০ টকা বিয়াৰ খৰচ পাব তেওঁলোকক এই লৰা হক ছোৱালী হক তেওঁলোকক এটা আমি ভকেশন বেস এডুকেশন দিম কাৰোবাক নাৰ্স পঢ়ুৱা কাৰোবাক আন ধৰণৰ ল্যাবৰেটৰী টেকনিশিয়ান পঢ়ুৱালো যোনে লিড টু এমপ্লয়মেন্ট হ'ব পাৰে তেনেকুৱা ধৰণৰ আমি এটা কোৰ্স পঢ়ুৱাম আৰু ফাইনেলি এই গোটেই লৰা ছোৱালী সকলক স্কুল বা কলেজত যাই ভাল কৰি পঢ়া শুনা কৰাৰ কাৰণে আমি একোটাকৈ কম্পিউটাৰ বা ল্যাপটপ আমি দিম এইখিনি সামৰি মুখ্যমন্ত্ৰীৰ শিশু সেৱা আঁচনি নামে এখন আঁচনি আমি আৰম্ভ কৰি মহাকালিৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ এনডিএ চৰকাৰৰ ৭ম বৰ্ষপূৰ্তি এই আঁচনিখিনি মই আপোনালোকৰ আগত দাঙি ধৰিছো অহাকালি দিনটো চৰকাৰৰ ফালৰ পৰা নহয় ভাৰতীয় জনতা পাৰ্টিৰ তৰফৰ পৰা আমি মোদী ডাঙৰীয়াৰ ৭ম বৰ্ষপূৰ্তিত ১০,০০০খন গাঁৱত বা বিভিন্ন অৰ্ফেনেজ হওক বৃদ্ধাশ্ৰম হওক এইসমূহক সামৰি সেৱাই সংগঠনৰ কাৰ্যসূচীও আমি আৰম্ভ কৰিম সো তাৰ লগত সংগতি ৰাখি এই মুখ্যমন্ত্ৰীৰ শিশু সেৱা আঁচনিখনো আজি আমি আৰম্ভ কৰিব খুজিছো